সো ফ্ৰেণ্ডছ আমি যদি মোবাইলৰ ৰিচাৰ্জটো কৰিবলৈ হ'লে প্ৰথমে আমাৰ মোবাইলত থকা গুগল পে'টো ওপেন কৰিব লাগিব। ইয়াত আপোনালোকে চাইছে এয়া গুগল পে', অ'কে। নোলোৱাকৈ মোবাইলত গুগল পে'ৰে ওপেন কৰিব। ওপেন কৰাৰ পিছত এনেকৈ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাইছে ইয়াত মোবাইল ৰিচাৰ্জ। সো মোবাইল ৰিচাৰ্জত ক্লিক দিলে। মোবাইল ৰিচাৰ্জত ক্লিক দিলে ইয়াত প্ৰথমে ইয়াত নাম্বাৰ এন্ট্ৰি কৰিব লাগিব। ইয়াৰ নাম্বাৰটো দিব লাগিব। সেম মোবাইল নাম্বাৰ দাম ৰিচাৰ্জ ক্লিক দিয়ে যি নাম্বাৰ দাম ক্লিক পায়। যাৰ নাম্বাৰ আপুনি ৰিচাৰ্জ কৰিব বিচাৰে তাৰ নাম্বাৰটো ইয়াত দিব লাগিব। নতুবা যদি আপোনাৰ সেভ থাকে ইয়াত ডাইৰেক্ট এই চুকত যিটো এটা চিম্বল আছে সো চুক ক্লিক কৰালে ইয়াত আপোনালোকৰ মোবাইলত যিমান কণ্টেক্ট নাম্বাৰ আছে ইয়াত শ্ব' হৈ যাব। সো ইয়াত মই এটা নাম্বাৰ চাৰ্চ কৰিছোঁ। ইয়াত এনেকৈ সেভ কৰা আছে। ইয়াত চাৰ্চ কৰি চাইছোঁ যদি ওলাব নে নাই। যদি ইয়াত চাৰ্চ কৰি নোলায় ইয়াত ডাইৰেক্ট আপোনালোকে মোবাইল নাম্বাৰটো ইয়াত টিপিব। অ'কে, এই চাওক ৰুমি টাইপ এনেকৈ ওলাইছে, মানে এইটো নাম্বাৰত এতিয়া মই ৰিচাৰ্জটো কৰি ল'ব লাগে। সো যিটো নাম্বাৰ আপুনি ৰিচাৰ্জ কৰিব বিচাৰে তাৰ নাম্বাৰটো ইয়াত টিপিব আৰু ইয়াত যিটো চিনত এই চিনত ক্লিক দিলে। ক্লিক কৰাৰ পিছত ইয়াত এয়াৰটেল হ'লে এয়াৰটেল আহিব, জিঅ' হ'লে জিঅ' আহিব, ভোডাফোন হ'লে ভোডাফোন আহিব। একো কৰিব নালাগে। তলত যিটো কণ্টিনিউ অপশ্যন আছে, অ'কে, এই কণ্টিনিউ অপশ্যনত আপুনি ক্লিক কৰিব। সো কণ্টিনিউ অপশ্যনটো ক্লিক কৰাৰ পিছতে তেওঁলোক আগত অক প্লান দুজি এই প্লানকেইটা ইয়াত ওলাই পৰিব। ইয়াতে চাব পাৰে ফৰ ইউ আছে 209 টকা, এনেকৈ কৰি তলত যাব পাৰে। মানে এমাউণ্টৰ ওপৰত ডিপেণ্ড আৰু মই ইয়াত আনলিমিটেড একটা চাইছোঁ। আনলিমিটেড পেক একটা চাইছোঁ কম দামৰ। মন পচন্দৰ এটা ৰিচাৰ্জ কৰি ল'ব পাৰে। ইয়াত আছে 155 টকা, অ'কে। এই 155 মই চুপাক বঢ়াই মই এতিয়া 155 টকীয়াটো বঢ়াম। গতিকে এই 155 টকীয়াটো ভেলিডিটি 24 ডেজৰ কাৰণে থাকিব, 24 দিনৰ কাৰণে চলিব। আৰু তলত লিখা আছে কলছ আনলিমিটেড লোকেল STD এণ্ড ৰমিং ডাটা, মানে এইটো আনলিমিটেড কল, দিনত সদায় কথা পাতিব পাৰিব 24 দিনৰ কাৰণে। আৰু ডাটাটো পাব 1 GB। 1 GBটো একবাৰেই পাব, 1 GB একবাৰ পাব আৰু SMS 300টা পাব, অ'কে। তো এইটো বঢ়াই ল'বলৈ ইয়াত চিম্পলি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে তেওঁলোকে লিংক থকা বেংকৰ একাউণ্টটো গুগল পে'ত কানেক্ট কৰি থকা মানে একাউণ্টবিলাক ইয়াত শ্ব' হৈ যাব। ইয়াত মোৰ একটা শ্ব' হৈছে, এইটো ইণ্ডিয়ান বেংক। মোৰ ইণ্ডিয়ান বেংকত মোৰ পইচা নাই, তেতিয়া ষ্টেট বেংকত নিব লাগিব। ইয়াত ক্লিক কৰিলোঁ। ইয়াত যিমান বেংকৰ এৰিয়া আছে ইয়াত শ্ব' হৈছে, চাওক। মই এতিয়া ইণ্ডিয়ান বেংকৰ পৰা কৰিম। চ' মই চিম্পল ইয়াত পে'ত ক্লিক কৰিম আৰু ইয়াত পিনটোত মাৰিব কৈছে। ইয়াত মই আপোনালোকক পিনটো মাৰি লৈছোঁ। চ' ইয়াত মই নিজৰ 4 ডিজিট UPI পিনটো বহাই দিলোঁ আৰু এতিয়া পে'মেণ্টটো কৰিব লাগে 155 টকা তো ইয়াত এনেকৈ UPI পিনটো মৰাৰ পিছত আপোনালোকে চিম্পল ৰাইট চিনত ক্লিক কৰিব। ৰাইট চিনত ক্লিক কৰাৰ লগে লগে অলপ লোডিং ল'ব আৰু আপোনালোকৰ মোবাইলটো ৰিচাৰ্জটো হৈ যাব। অলপ নেটৱৰ্কটো অলপ প্ৰব্লেম আছে, সেইকাৰণে অলপ ঘূৰি আছে ইয়াত। এয়া চাওক ফ্ৰেণ্ডছ, এতিয়া অলৰেডি ৰিচাৰ্জটো গুচি গ'ল, মানে 155 টকাটো এটা নাম্বাৰত গুচি গ'ল। ইয়াত মেছেজো আহিলে অলৰেডি কেই টকা কাটিলে, একাউণ্টৰ পৰা কিমান টকা গুচি গ'ল ইয়াত কাটিলে। চ' ফ্ৰেণ্ডছ এনেকৈ কৰি মানে নিজৰ গুগল পে' या ফোনপে'ৰ যোগেদি আমি যিকোনো নাম্বাৰ আমি ৰিচাৰ্জ কৰিব পাৰোঁ। চ' ভিডিঅ' চাই কেনে লাগিল আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ'টো চাই যদি কিবা এটা শিকিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেললৈকে নতুনকৈ আহিছে যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি গুচি যাব। চ' আজিলৈ ইমানে, লগ পাই থাকিম পুনৰ নেক্সট ভিডিঅ'ত। বাই বাই।